ব্ৰইলাৰ চিকেন হয়। এতিয়া এই চিকেনখিনি বনাবলৈ মই প্ৰথমতে চিকেনখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া মই মছলা লগাম। কি মছলা দিওঁ আহকচোন চাই। এয়া মই চিকেনখিনি দিম। প্ৰথমতে অকণমান হালধি, তাৰপিছত দিম অকণমান জিৰা গুড়ি, তাৰপিছত দিম মই অকণমান ধনিয়া গুড়ি, তাৰপিছত দিম মই সোৱাদ অনুযায়ী নিমখ দিছোঁ। এতিয়া মই এই চিকেনখিনি ভালদৰে মিক্স কৰি লওঁ মছলাখিনিৰ লগত। মছলাখিনি সানা হৈ গ'ল। এতিয়া মই চিকেনত দিয়াৰ কাৰণে আলু কাটি ল'ম পিচ পিচকৈ। আলুখিনি পাৰিলে অলপ ডাঙৰ ডাঙৰকৈ কাটিলে ভাল হয়। অলপ ডাঙৰ ডাঙৰ কৰি লৈছোঁ আলুৰ পিচকেইটা। সেই আলু কাটা হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি কাটি ল'ম। পিঁয়াজ কাটা হৈ গ'ল। যিহেতু মই মছলাখিনি পিচি নিদিওঁ, সেইকাৰণে মই নহৰুকেইটা অকণমান ফালি ফালি ল'ম। নহৰুকেইটা কুটি লোৱা হৈ গ'ল। পিঁয়াজখিনি গোটা হৈ গ'ল। মাংসখিনি মই এতিয়া ভাজিম। মাংসখিনি ভাজিবৰ কাৰণে দুটামান জলকীয়া কাটি লৈছোঁ। এটা গোল জলকীয়া হয়, গোল জলকীয়া হয়।
মাংসত দিয়া আলুখিনি প্ৰথমতে মই ভাজি ল'ম অকণমান ৰঙা হোৱাকৈ। অকণমান আলুখিনি ভাজাত অকণমান নিমখ দি ল'ম। আমাৰ আলুখিনি বহাই দিছোঁ। আলুখিনি ভাজোঁতে অকণমান ৰং গুড়া দি দিব, নিমখ অকণমান আৰু ৰং গুড়া অকণমান দি দিব। আলুখিনি ৰঙা হোৱালৈকে ভাজি থাকোঁ, যেতিয়ালৈ ৰঙা ৰঙা হ'ব আলুখিনি উলিয়াই লৈ তাৰপিছত মাংস বহাই দিওঁ। ইতিমধ্যে আমাৰ আলুখিনি ভাজা হৈ গ'ল। এতিয়া আলুখিনি মই উলিয়াই ল'ম। এতিয়া মাংসখিনি ভাজাৰ কাৰণে আকৌ অকণমান তেল দি দিম। এতিয়া তেলখিনি ভালদৰে পকাৰ পিছত মই মছলাখিনি দি দিম। তেলখিনি ভালদৰে গৰম হ'লে যিখিনি মছলা ৰেডি কৰি থৈ দিছোঁ সেইখিনি মছলা দি দিম। প্ৰথমতে দিম নহৰু কেইটা, তাৰপিছত দিম পিঁয়াজ, তাৰপিছত জলকীয়া আৰু গৰম মছলা দি দিম। নহৰুখিনি ভাজা হোৱাৰ লগে লগে মই দি দিম পিঁয়াজ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি থাকিব লাগিব। পিঁয়াজখিনি ভাজা হৈ গ'ল। পিঁয়াজখিনি অলপ অলপ ৰঙা হ'ব ধৰিছে।
এতিয়া দিছোঁ মই গৰম মছলা। গৰম মছলা মানে দালচেনি টুকুৰা হয়, দালচেনি টুকুৰাখিনি দিছোঁ, তেলতে দি দিছোঁ। এতিয়া দিম, এতিয়া মই মাংসখিনি বহাই দিম। মাংসখিনি ভালদৰে ভাজি ল'ম। আমি জলকীয়া দি দিলোঁ। মাংসখিনি ভাজি থাকোঁতে মাজে মাজে এনেকৈ লাৰি দিব। মাংসখিনি অলপ সময় কাৰণে আমি ঢাকনি মাৰিলোঁ। ঢাকনি লগাই দিছোঁ, অলপ সময় এনেদৰে থাকিব দিম। এতিয়া আমি আলুখিনি দি দিম ইয়াতে। আকৌ ঢাকি দিছোঁ। এনেদৰে 5 মিনিটমান ভাজিলোঁ। মাংসখিনিত কালাৰ আহিবৰ কাৰণে আমি অকণমান ৰেড চিলি পাউডাৰ দি দিম। এনেদৰে অকণমান ভাজি থাকিম। ভাজা লাগা দিছোঁ। মাংসখিনি সম্পূৰ্ণ ভাজা হৈ গৈছে। এতিয়া আমি ইয়াত পানী দিব পৰা হৈছে। আপোনালোকে পানী দিলে কিমানখিনি জোল ৰাখিব, কিমান কি ৰাখিব আপোনালোকে নিজে অনুমান কৰি দিব।
উতলাই দিম। এতিয়া আমি দি দিছোঁ অকণমান অদৰক, মানে আদা কটা এচামুচ দি দিছোঁ। সেয়া মাংস আমাৰ হৈ গ'ল। জোলখনো কম হৈছে। এতিয়া আমি খোৱাৰ কাৰণে অকণমান গেছৰ ষ্টিম অফ কৰিলোঁ। এয়া মাংস খোৱাৰ কাৰণে ৰেডি হৈ গৈছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।